আমি প্ৰথমতে এটা কথা কৈছিলোঁ যে 19 তাৰিখে সেই পৰিস্থিতি নাছিল যে আমি আমাৰ মনৰ কথাখিনি প্ৰকাশ কৰোঁ, কিন্তু যোৱা 5টা দিনত যিগৰাকী ব্যক্তিয়ে অসমীয়া জাতিৰ কাৰণে জীৱন দিলে, সৰ্বোচ্চ দি থৈ গ'ল, সেই ব্যক্তিগৰাকীৰ মৃত্যু এটা ৰহস্যৰ মাজলৈ সোমাই গৈছে। গতিকে এতিয়া আমাৰ দায়িত্ব, গোলাঘাটবাসী হিচাপেও আমাৰ দায়িত্ব যে তাৰ ভুলৰ কাৰণে অসমীয়া জাতিৰ স্পন্দন, গোলাঘাটৰ জোৱাই আমাৰ আৱেগ, অসমীয়াৰ হিয়ামঠু জুবিন গাৰ্গৰ এনেকৈ অস্বাভাৱিক মৃত্যু হ'ল। কোনে জুবিন গাৰ্গক পোনপটীয়া বা আওপটীয়াকৈ হত্যা কৰিলে সেই বিচাৰ আমাক লাগিব। 19 তাৰিখে সেই পৰিৱেশ নাছিল। আজি যেনেকৈ আমি বন্তিৰে 5,000 গছি বন্তিৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, সেই একে সময়তে আমাৰ গোলাঘাটৰ দায়িত্ব, আমাৰ নতুন প্ৰজন্মৰ দায়িত্ব যে জুবিন গাৰ্গক যদি সঁচাকৈ কোনোবাই নিজৰ স্বাৰ্থৰ কাৰণে নি বিদেশত গৈ হত্যা কৰিলে বা জানি বুজি যদি কোনোবাই কাৰোবাৰ অৱহেলাৰ কাৰণে জুবিন গাৰ্গৰ হত্যা বা মৃত্যু হ'ল, তেতিয়াহ'লে তেওঁলোকক বিচাৰি উলিয়াব লাগিব এইখন চৰকাৰে। সেই দায়িত্ব ল'ব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, সেই দায়িত্ব ল'ব লাগিব দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কাৰণ আমি সকলোৱে জানো যে প্লেচ অফ অকাৰেঞ্চ, য'ত দুৰ্ঘটনা সংঘটিত হৈছে সেয়া ভাৰতবৰ্ষৰ বাহিৰত, সেই এগৰাকী মুখ্যমন্ত্ৰীয়ে তাত হস্তক্ষেপ কৰাটো সম্ভৱ নহয়। গতিকে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ফৰ আছাম বুলি কয়, অসমক অস্ত্ৰ ৰপ্তানিৰ অংশীদাৰ বুলি কয়, তেখেতে সঁচাকৈ অসমৰ প্ৰতি আৱেগ থকা বুলি কয়। ভূপেন হাজৰিকাৰ গীতেৰে তেওঁ নিজৰ বক্তব্য ৰাখে, জয় অসম গৈ তেওঁ বক্তব্য ৰাখে। আমি জানো তেওঁ সঁচাকৈ অসমক ভাল পায়। সেয়েহে এতিয়া তেওঁৰ সন্মুখত এই দায়িত্ব যে আমাৰ হিয়ামঠু কেনেকৈ মৃত্যু হ'ল, ৰাইজে কৈ থকা কথাবিলাক সঁচা নেকি, তেখেতৰ লগত বিদেশলৈ যোৱা তেখেতৰ সহযোগীবিলাকে কোৱা কথাবিলাক সঁচা নেকি, এই কথা বতৰাবিলাক নিৰহ নিপানীকৈ তেল আৰু পানীৰ নিচিনাকৈ পৰিষ্কাৰকৈ আমাৰ ওচৰত ৰাখিবই লাগিব। হয়নে নহয়? হয়নে নহয়? আমি ভাবিম যে জুবিনদাৰ প্ৰতি তেতিয়া হৈ আমি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব যেতিয়া জুবিনদাৰ মৃত্যুৰ কাৰণ আমি ৰাজহুৱা কৰিব পাৰিম। আৰু যেতিয়ালৈকে জুবিনদাৰ মৃত্যুৰ কাৰণ ব্লেক এণ্ড হোৱাইটকৈ ৰাইজৰ আগত নাহিব, তেতিয়ালৈকে জুবিনদাক কিন্তু আমি জনোৱা শ্ৰদ্ধাঞ্জলি আধৰুৱা হৈ ৰ'ব। সেইকাৰণে আমি আজি সকলোকে বক্তব্য ৰাখিবৰ কাৰণে ইয়াতে অনুৰোধ জনাইছোঁ। বক্তব্য ৰখাৰ আগতে আৰু এগৰাকী শিল্পী আমাৰ মাজত আছে, তেখেতক এটি গীত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।